হেলমেটটো আপোনালোকে ল'ব ক'ৰবাত গ'লে, নহ'লে আজিকালি এক্সিডেণ্টটো বেছি হয়। আপোনালোকে হেলমেটটো মেইন বুলি ক'ব পাৰি, হেলমেট ইজ মেইন। থেংক ইউ। চ' এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টো চাই থাকিব হা। গ্যাস চক পাইছোঁ, এইটো মেডিকেলৰ আছে ইয়াত তাতে চাই থাকোঁ। লেফ্ট চাইডে গৈ আছোঁ, বৰ্তমান চাইডে যাম প্ৰথমতে। এয়া আমাক ক্ৰছ কৰি থৈ গ'ল কোৱালিটি। হিয়াৰে লখিমী মনৰে মৰমী সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে হৃদয়ে মৰম বাঢ়িছে তুমি মই এটি হ'বলে সপোনে কমলপুৰৰ ষ্টেচন গৈ আছোঁ, ৰেল ষ্টেচন। আপোনালোক মানে কমলপুৰ ষ্টেচনটোত আমি প্ৰথমবাৰ গৈ আছোঁ, আগতে অহা নাছিলোঁ। কমলপুৰত আহি থাকোঁ, ষ্টেচনত অহা নাই। চ' আপোনালোকে প্ৰথমতে ওলাইছোঁ, ৰেল ৰখি আছে, আমি এতিয়া গৈ আছোঁ, চাই থাকোঁ। মিঠা মিঠা প্ৰাণৰ ভাষা লাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চলতানি লোৱা সপোনে কাৰে সাজিছে। ষ্টেচন এইটো মানে চাওক, ইয়াত আছে, ইয়াত ভিতৰত আছে ৰুম, ইয়াত টিকেট চিকেট কাটিব পাৰে। এইটো কমলপুৰ ষ্টেচন, ৰেল ৰখি আছে, এখন মাল নিয়া হয়। চ' আপোনালোকে ৰখালোঁ মই। চ' আপোনালোকে লাইক কমেণ্টখিনি কৰি দিব হা। চ' প্লেচটো ভাল লাগিছে, কিন্তু ইমান খাচ নহয়, চাফাৰ চুফাৰ প্ৰতি মানে ভাল লাগিছে আহি। চ' আপোনালোকে আহিলে ইয়াত ফটোগ্ৰাফো কৰিব পাৰে, ফটোগ্ৰাফৰ জেগা আছে অলপ। চ' আমি এতিয়া ঘৰলৈ যাম। চাওক নাজাৰা, ইয়াত এটা সৰু ৰাস্তা আছে, ৰাস্তাটো বহুত কিউট হয়, ধুনীয়া। ৰাস্তাটো আমি পাৰ হৈ আহিলোঁ, সেইফালে বহুত ধুনীয়া এটা ৰাস্তা আছে, নতুনকৈ বনাইছে, জেগাটো ভাল লাগিছে। চাওক দেন এইখন মাল উঠোৱা মানে বস্তু চস্তু, এইখনত পেচেঞ্জাৰ নহয়। ইয়াত আহিলে বহিব পাৰিব। চাওক এখন ৰ'দত আছে, একো নাই ইয়াত, ইয়াৰ পিছফালে আছে, আৰু ইয়াত পানীৰ টেপ আছে, ইয়াত আপোনালোকে আহিলে পানী ইউজ কৰিব পাৰে। চ' এইটো লাষ্ট হয়, মানে 12টা বুলি লিখা আছে। ৰেলখন বহুত দূৰত আছে, আমি এতিয়া ঘূৰি ঘূৰি যাব লাগিব। তুমি মই এটি হ'বলে হৃদয়ে
বাঢ়িছে বৰ্তমান আমি বেজেৰা গৈ আছো বেজেৰালৈ সো ভিডিঅ'টো চাই থাকা যাবলৈ मॉडर्न कामदेव যোৱা ঠাই চাওক এইটো ৰাস্তা আমি আহিলে 4 কিলোমিটাৰ গলে আপোনালোকে মডাৰ্ণ কামদেৱ আমি কিছুদিন পিছত আকৌ আহিম মডাৰ্ণ কামদেৱত প্ৰথমতে এটা দিছিলো মডাৰ্ণ কামদেৱ কিন্তু কোনো ধৰণৰ কথা কোৱা নাছিলো এবাৰ মডাৰ্ণ কামদেৱ ভালকৈ দেখাম সো আগলৈকে সাপোৰ্ট কৰি যাব আপোনালোকে সাবস্ক্ৰাইব কৰি যাব তেতিয়া মোৰ ভিডিঅ'বিলাক পাব সো আগলৈ চাই থাকক তুমি মই এটি হবলে সপোনে কৰে এইটো বেজেৰাৰ চক হয় তো ভিডিঅ'টো আমি এইখিনিতে সমাপ্ত কৰোঁ আগলৈকে আপোনালোকৰ ভিডিঅ'বিলাক চাই থাকিবলৈ হ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব লগতে লাইক কমেণ্টখিনি কৰি দিব থেংক ইউ বাঢ়িছে